हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে মই মোৰ কেনন গোলাপ ইউটিউব চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনালো আৰু এটা বিশেষ নতুন ভিডিঅলৈ পুনৰবাৰ আপোনালোক কাকচেপিলহি আজি এই ভিডিঅটোত মই এজন লৰাৰ বিষয়ে ক'বলৈ বিচাৰিছো আৰু এই ভিডিঅটো সকলো খেলুৱৈয়ে চোৱাটো খুবেই জৰুৰী কাৰণ খেলৰ জগতখনৰ বাবে এটা ভাল খবৰ আৰু এটা বেয়া খবৰ কাৰণ প্ৰথমতে মই কৈছো আপোনালোকে যে মোৰ স্ক্ৰিনত দেখিছে এই লৰাজন এই লৰাজনৰ বিষয়ে আজি এই ভিডিঅটোত আলোচনা কৰিম এই লৰাজনৰ নাম হৈছে অন্যতম ৰাজকুমাৰ আৰু অন্যতম ৰাজকুমাৰ এজন খেলুৱৈ আৰু তেখেতে খেলা নাই কি সুইমিং ৰয়িং আৰু লগতে কায়াকিং আৰু কেনোইঙৰ প্ৰশিক্ষণো লৈ আছে এতিয়া মই আপোনালোকক জনাব বিচাৰিছো অন্যতম ৰাজকুমাৰে খেলৰ জগতখনত কি কৰিছে আৰু হেবোৰ হৈছে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পদক লাভ কৰিছে আৰু লগতে পেৰা অলিম্পিকতো তেওঁ পদক লাভ কৰিছে আৰু এই কেইদিনমানৰ আগতে এছিয়ান ইনডোৰ ৰয়িং চেম্পিয়নশ্বিপতো ইণ্ডিয়া হৈ খেলি এটা সোণৰ পদক আৰু এটা ৰূপৰ পদক লাভ কৰিছে অন্যতম ৰাজকুমাৰে কিন্তু এয়া হৈছে তেওঁ ভাল লগা খবৰ অন্যতম ৰাজকুমাৰৰ কাৰণ সকলোৱে জানে যে এটা ইণ্ডিয়া জাৰ্সি পিন্ধাটো বা আসাম লেখা এটা জাৰ্সি পিন্ধাটো এজন খেলুৱৈৰ বাবে কিমান সৌভাগ্য আৰু ভাল লগা এটা মুহূৰ্ত হেতু যিসকলে খেলি আছে খেলৰ লগত জড়িত আছে খেলৰ জগতখনত তেখেতসকলে বহুত বেছি ভালকৈ জানে আৰু এতিয়া ক'বলৈ আহিছো অন্যতম ৰাজকুমাৰৰ দুখ লগাৰ খবৰবোৰ কাৰণ বেয়া লগা খবৰ বুলি এইভাবে কৈছো দুখ লগা বুলি এইভাবে কৈছো যেতিয়া এছিয়ান চেম্পিয়নশ্বিপ খেলি ঘৰলৈ আহি আছিল থাইলেণ্ডৰ পাপায়াৰ পৰা তেতিয়া যেতিয়া এটা টিম গৈছিল ইণ্ডিয়া টিম গৈছিল আৰু ইণ্ডিয়া টিমটোত বহু কেজন খেলুৱৈ আছিল আৰু এয়া হয়তো মধ্যপ্ৰদেশ বা কেৰালা উৰিষ্যা এনেকে অল ইণ্ডিয়াৰ পৰা এটা টিমৰ খেলুৱৈ গৈছিল আৰু তাৰ ভিতৰতে আছিল আমাৰ অসমৰ অন্যতম আৰু যেতিয়া বাহিৰৰ খেলুৱৈবিলাকে মেডেল পাইছিল তেতিয়া সেই খেলুৱৈবিলাকে কিমান সময়ত আহি আমাৰ ইণ্ডিয়াত উপস্থিত হ'ব বা কেতিয়া নিজৰ ৰাজ্যখনত উপস্থিত হ'ব হেবোৰ সকলো নিজৰ গভৰ্ণমেণ্টৰ মানুহবিলাকে খবৰ লৈছিল আৰু কিন্তু অন্যতমৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো খবৰ লোৱা নাছিল আৰু বাকি খেলুৱৈবিলাকক যেতিয়া নিজৰ ৰাজ্যত আহি উপস্থিত হৈছিল তেতিয়া সকলোৱে ভালকৈ ওয়েলকাম কৰিছিল বা সেইবিলাক সোশ্যাল মিডিয়াত ফটো যেতিয়া অন্যতমে দেখিছিল আৰু অন্যতমৰ মাকে অৰ্থাৎ বৌৱে দেখিছিল তেতিয়া অন্যতমে মাকক সুধিছিল যে মা মুকু এনেকৈ আমাৰ অসমত আমি অসম পোৱাৰ লগে লগে মুকু এনেকৈ গামুচাৰে সম্ভাষণ জনাব নেকি সকলোৱে মোক মৰম দিব নেকি এনেকৈ অন্যতমে সুধিছিল তাৰপিছত মাকে যেতিয়া কৈছে কৰিব কিন্তু যেতিয়া অসম আমাৰ গুৱাহাটী আহি পালে গুৱাহাটী আহি পোৱাৰ পিছত যেতিয়া অন্যতমে কাকো দেখা নাছিলে খুবেই আৱেগিক হৈ পৰিছিল আনকি বাকী মানুহবিলাকৰ কথা বাদেই দিছো যিহেতু ইণ্ডিয়া হৈ খেলিবৰ কাৰণে গৈছিল ইণ্ডিয়া হৈ ৰিপ্ৰেজেণ্ট কৰিছিল আৰু পদকো লাভ কৰিছে কিন্তু তেনেকুৱা এজন খেলুৱৈৰ কাৰণে কিয় অলপো সময় নুলিয়াল যে সময় নাপালে এটা খবৰ যে এজন খেলুৱৈয়ে যেতিয়া মেডেল নাপাওঁতেতো বেলেগ কথা বাদেই দিছো যে সন্মান কিবা এটা পাব মেডেল নোপোৱালৈকেতো ঠিকেই আছে কিন্তু মেডেল পোৱা পাছতো খেলুৱৈসকলক সেইখিনি মৰম কিয় নাযাছে আৰু লগতে ইমানখিনিয়ে নহয় যেতিয়া পেৰা অলিম্পিকত অন্যতম ৰাজকুমাৰে পদক লাভ কৰিছিল আৰু সেই পদক লাভ কৰা বিনিময়ত আমাৰ অসম গভৰ্ণমেণ্টে হওক বা আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে হওক এটা সিহঁতক মাননি দিয়া কথা আছিল যোনে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক পালে মাননি দিয়া হয় বা পইচা এনেকৈ পাব লগা থাকে আৰু সেই পেৰা অলিম্পিকত পদক লাভ কৰা 25 লাখ টকা এতিয়ালৈকে পোৱা নাই এতিয়া 2-3 বছৰ হ'ল সেই টিমটোত ইণ্ডিয়া টিমটোত থকা সকলো খেলুৱৈ সেই পইচা পালে কিন্তু একমাত্ৰ অন্যতম ৰাজকুমাৰে সেই পইচা এতিয়ালৈকে পোৱা নাই মই এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ অসম গভৰ্ণমেণ্টৰ সকলো বিষয়ববীয়াক মই অনুৰোধ জনাম যাতে অন্যতমে যি পইচা পাব লগা আছে সেই পইচাখিনি যাতে আমাৰ অসম গভৰ্ণমেণ্টে অন্যতম ৰাজকুমাৰক সোনকালে দিয়ে তাৰ বাবে বিনম্ৰভাৱে মই অনুৰোধ জনাইছো আৰু বৌ নিজে থাইলেণ্ডলৈ গৈছিল অন্যতম ৰাজকুমাৰৰ লগত কাৰণ বৌৱে গোটেই কথাখিনি জানে যে মোৰ ল'ৰাজনে কেনেকৈ খেলিছে কেনেকৈ কি কৰিছে আৰু কেনেকৈ এই পদকটো পাইছে সেই কথাখিনি গোটেইখিনি বুজি পাইছে
আৰু নিজৰ চকু সন্মুখতে যেতিয়া ল'ৰাজনে ইমানখিনি খেলি ইমান এটা ভাল কাম কৰে তাৰ পিছতো যেতিয়া অলপ মৰম দিবলৈ কাৰো সময় নহয় বা খবৰ ল'বলৈ কাৰো সময় নহয় তেতিয়া নিশ্চয় নিজৰ মাতৃ হিচাপে হ'লেও বা মোৰ ফালৰ পৰা হ'লেও বহুতো দুখ লাগিব আৰু বহুতো বেয়া লাগিব মোৰো বহুত বেয়া লাগিলে যেতিয়া কথাবোৰ শুনিলোঁ যে বস্তুবোৰ পোৱা নাই অৰ্থাৎ এতিয়া হয়তো বহুতে জানিব ন খেলৰ লগত যিখিনিয়ে খেলৰ লগত জড়িত হৈ আছে তেখেতসকলে সকলোৱে জানে যে এজন খেলুৱৈ যেতিয়া খেলি থকা অৱস্থাত বহুতো আৰ্থিকভাৱে বহুতো অসুবিধা হয় বহুতো টকা পইচা লাগে কিন্তু সেই সময়খিনিতো সহায় কৰিবলৈ কোনো নাহে কিন্তু যেতিয়া পদক পোৱাৰ পাছতো খেলুৱৈসকলে যি সন্মান পাব লাগে যি আৰ্থিকভাৱে কিবা অনুদান পাব লাগে বা পইচা পাতি পাব লাগে সেইখিনিকো কিয় বঞ্চিত কৰে সেইটোহে মই বুজি নাপাওঁ আৰু লগতে আজি এই ভিডিঅ'টো প্ৰস্তুত এইটো কাৰণে কৰিলোঁ কাৰণ অন্যতম ৰাজকুমাৰে খেলৰ জগতখনত বহুতো ভাল কাম কৰি আছে আৰু ভৱিষ্যতে আৰু আগবাঢ়িও মনত যি ভাবি আছে খেলৰ জগতখনক লৈ যি আগবাঢ়ি থকা সপোন দেখিছে এই সপোন যাতে পূৰণ হয় তাৰে কামনা কৰিছোঁ আৰু আজি ভিডিঅ'টো ইমানেই আছিলে যদিহে ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ